আচ্ছা তিৰিলৈ ঘৰত নাথাকা বস হাও তয়ো দেখোন এই কি কাম করছে কি করি চাও পুলিশ আইব আজি বুঝছা বিয়া পাতি এনে এন কৰি জংলে চংলে থাকবা লাগা হইছি কম বয়সত বিয়া কৰি ক'ত ক'ত থাকে আজি চাং চবৰে ঘৰে ঘৰে যাম যাই যাই চাম কি আৰু শুনিছোঁ খালি লেট্ৰিঙত ছাগলৰ ঘৰত তাৰপিছত গোহালি ঘৰত থাকে মানুহবিলাক ইয়াতেতো আছে চাইকেল আছে বস্তা আছে মানুহ নাই ইয়াতে গোহালি যেন বা দুৱাৰ চোৱাৰ একো নাই কোনে থাকব ইয়াতে এইফালে ছাগল আছে এইফালে বস্তা হাও তয়ো দেখোন এই কি ইমান কম বয়সত বিয়া পাতিবি আৰু এনেহেন জ্বালা নাকি বিয়া পাতি ছাগল ঘৰত থাকবা লাগা কি যে হ'ব আৰু দেই চাও চাও মুখটো চাও চাও তে বাপা থাক থাক কি কৰিম আৰু চাং তাহাৰ ঘৰত যাং আলিফুদ্দিনৰ ঘৰত যাং কি কৰি আছে চাং দেখছা না কি কি কাম কৰছে লেট্ৰিঙে চিটিঙে মানুহ থাকবা লগা হৈছে আজিকালি কি যে হ'ব এই ইয়াৰ ঘৰত যাং কি কৰে চাং ও ভালে আছা না বাবু তোর দেউতা কত গেছে ঢুলিত পলাইছে নেকি আর তোর মা কত গেছি আর কি কাহিনী চাম বাবা ইমান ধুনীয়া ধুনীয়া বিছনাখন এৰি থৈ কি কি কৰি আছে কাবাই কাবাই বোলে ঢুলিত পলছে বোলে কত বে ও হরপাকা কত এ ধুলি দেখোন উল্টাই থৈ দিছে কত মানুহ আছে কিবা তলে চলে আছে নাকি নাই আও হয়তো কিয়ে হরপা কি কৰি আছা তই আজি এই নতুনবি মানে কম বয়সত বিয়া পাতবি আৰু জেংকা জেংকি কৰি থাকা নাকি চাং চাং মুখটো চাং আও কি বুদ্ধিয়ে পুৰা ধুলিত থাকে চাও চাও পুলিচ আহিব আজি বুইছা এ মুখটো চাং তিতাৰিটো কিমান চাম আৰু চাও মুখটা চাম ইফালে দেখাও একবাৰে মই ভিডিঅ' কৰি আছো হেল্ল' চ গাইজ দেখিবলৈ পাইছে আজি ইমান সৰু কম বয়সত বিয়া কৰাৰ কি মজা তিৰি লৈ থকা কথা তিৰি লৈ থকা সময়ত চা দুলি সোমাই আছে দে আৰু আগুৱাই যোৱা প্ৰচেষ্টা আৰম্ভ কৰি থাকা অ তাৰপিছত হেই তোৰ আৰু দুটা ভাই আছিল সি ক'ত গৈছে হা হেই ততে হেৰি দুটা ভাই আছিল আৰু সেই দুটা ক'ত গোৱালি ঘৰত দি আৰু সিতাক পাইছো মই লগ পাইছো অ আৰু এটা ক'ত দিছি নহয় নুঠাম ৰে মই নিদো নাই এৰি নিদিও আৰু কাই আছে ক'ত আছে সি এ কোৱা না আমাৰ মানুহক চাওঁ দেখাং টিংপাতত হাও এনে কেনেকে থাকবি চাগৰত তই থাক দে থাক পুলিচ আহিব পাৰে কম বয়সত বিয়া কৰা মজা কেলা বাপেকে ক'ত এই ইফালে টিংপাতৰ কোনো বেৰাই নাই দেখোন ইফালে দেখোন একোৱে নাই এ ৰাই কি কাম কৰছে বেলেগ দিছা কিন্তু মজা লাগছে কিন্তু দেই কেনে ক'ত আছে দেখছ না তো গাইজ কেনে আপোনালোকে দেখিব পাইছে কি চিষ্টেমত আছে পুলিচ কেনেকে ধৰা পাব দেখছ না বাহ টিংপাত ইফালে দেখা পাইছে গাইজ কেনেহেন ইফালে মেইন ঘৰ তো ওপৰত আছে কম বয়সত বিয়া পাতা কেনে মজা গাছৰ ওপৰত উঠি থাকিব লগা হৈছে কিয় তিৰি লৈ ঘৰত নাথাকা একেলগে থাক বাপেকে মৰ চালা কি কুঁৱলী পৰছে এই কুঁৱলীৰ দিনা ইমান ঠাণ্ডাত মানুহবোৰ কেনেকৈ থাকে আৰু শুনা পাইছোঁ ইয়াতে বোলে ধেমচি ক্ষেত্ৰতো আছে চাউৰ কি কৰি আছে দুইজন আছে দেখোন দেখা যায় ঐ ভাইটি
কি 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 হল বিয়া পাতি এনে হেন কৰি জংলে চংলে থাকবা লগা হৈছে হেই ইমান কম বয়সত বিয়া বাচ্চা আৰু আজি এনেকে থাকি আছে কেনে লাজ নালাগে হা তিৰিকোত বাপেকৰ ঘৰত গৈছে আৰু তুমি কি এইগিলা কি জংঘলত আছা দেখোন দেখছা না গাইছ কি ভাবে আছে ইমান ঠাণ্ডাত হেই বেয়া লাগে হ'লেও মানে চৰকাৰে অলপ বুজিব লাগিছিলে দেখছা নাই ইমান সৰু সৰু চলিগিলা বিয়া পাতিছে পাতি আৰু আজি ইমান ঠাণ্ডাত থাকবা লগা হৈছে জংঘলত বিশাল বিৰাট অৰণ্য ইয়াতে সাপে কামৰে না বাঘে আছে না শিয়ালে আছে এনেকৈ থাকলি কি কেনেকৈ বাচিব এইবিলাক দে আৰু কোনো উপায় নাই বাপাহাৰে ইয়াতে নালাগে থাকিব তো হ'লে ঘৰত যাওক ঘৰত যাই থাকিবি পুলিচ আহিব পুলিচটো আহিবই কম বয়সত বিয়া পাতছা পুলিচ নাহিব কি আহিব হা দে নামটা কি আছিল তোমাৰ আৰু তোমাৰ নাম এ বন্ধু দে থাক আৰু যাং হা RMC দাস সুমিত তলাতে বলে লুকাই আছে বাল্য বিবাহ করে পাগল নাকি সুমিত তলত কিয় মানে নাজানা নেকি কম বয়সত বিয়া পাতছে না এতে মানে সাপে আছে না কি আছে থাকলি ইয়াতে বহুত চেপ বুঝি পাইছা পুলিশ না আহে না ঘৰত তাৰমানে আহিলিতো ধৰি লৈ গেলিতো জানাই কি শাস্তি সেইকাৰণে আমি এতিয়া ইয়াতে আছো আৰু ইয়াতে 2 দিনৰ পৰা আছো ইমান ৰাতি 12টা কি করবি আর উপায় নাই পুলিশ আহিলেও তাৰমানে থাকবাই লাগিব গম পাইছা না ইয়াতে তাৰমানে ওপৰেদি পুলিচ যায় আমি গম পাওঁ কিন্তু আমি হেৰি কৰি থাকো আৰু মানে আমাকতো ইয়াতে থাকা বুলি গম নাপায় না নাপায় কাই কব কালপাৰাৰ তলত হয় হয় আৰু চাবি ইফালে আৰু কিমান হেৰি টিং পাতৰ ওপৰে স্প্ৰে থাকে গম পাইছা দেখছো সহজ জাগাতে আছো ভাল লাগছে যা ঘৰত যাবি ৰাতি 12টা হল দে হ'ব দে অলপ মানে কি পুৱাবেলাই যাম দে আহিলে দিগদাৰ হ'ব নহয় না দে আমি দুটা আছো একেলগে থাকো আৰু দে হ'ব দে হা আৰু নকবি কাকো ইয়াতে থাকা বুলি না হে আল্লাহ হে ভগৱান কি মানুহৰ দুৰ্গতি কি কম এনেকে কি কষ্ট কৰি আছে আগতেতো ভাবা নাছিল বাল্য বিবাহ কৰিলে কি